নতুন দোকানী হ'বই ন ভিডিঅ' কৰি আছে মই আঁতৰি আমি ৰুটি খাই আছো পকৰি খালোঁ আলু চপ খালোঁ আৰু এতিয়া ৰুটি দিব এতিয়া ৰুটি খাম জলকীয়াও খামহে আমি বল খেল চাবলৈ গৈছোঁ বল খেল এইফালে আমাৰ খুৰীদেউ লগ পালোঁ ৰাস্তাতে ধেমালি কৰিছে দেই আচলতে ভাল পায় ভিডিঅ' চাই থাকিবলৈ কৈ থাকে মানে বনাই থাকিবা বুলি আৰু এতিয়া গৈ আছোঁ আমাৰ গাঁৱতে মানে বল খেল হৈ আছে চাবলৈ গৈছোঁ বতৰটো মুকলি কৰি দিয়াৰ কাৰণে ওলাই আহিলোঁ ঘৰত থাকিও আমনি পাইছোঁ সেইটো কাৰণে আৰু মানুহজন আহিছিলে কালি নিবলৈ কিন্তু তেখেতে থাকি গ'ল থকাৰ কাৰণে মানে ৰাতিপুৱা বৰষুণ দিলে বৰষুণত মানে তিতি ল'ৰাক নিবলৈ অসুবিধা হ'ল সেইটো কাৰণে নগ'লোঁ বেমাৰ হ'ব লাগিলে হ'ল আৰু তাৰপিছত এইফালে আমাৰ মানে ঘৰৰ পৰা হাইস্কুলখন বেছি দূৰ নহয় দেই এইখনতে আমি পঢ়িছিলোঁ কিন্তু তেতিয়া ইমান ধুনীয়াকৈ মানে ৱাল চোৱাল মৰা নাছিলে তাৰপিছত আহি পাই দেখিছোঁ এইফালে বৌহঁতি দুজনীয়ে মানে দোকান দি আছে আগতে দাদাই দিছিলে তো এতিয়া মানে বৌহঁতি দুজনীয়ে বল খেল হোৱাৰ পৰা বোলে ৰুটি পকৰি আৰু ঘুগুনি দোকান দিছে তো আহিলোঁ ঘৰলৈতো নোযোৱাই বোলে ইয়াতে চাহপানী খোৱা বোলে এয়া পকৰিৰ লগত চাহপানী দিলে তাৰপিছত এইফালে লাগি আছে আৰু মানে এইফালে ৰুটি খাব মানে কিবা কিবি খাবৰ কাৰণে দোকানলৈ আহিছে মানুহ সেইটো কাৰণে ইমান ভিৰ হৈছে দুজনী বৌৱে মানে একদম বনাবলৈকে তৎ পোৱা নাই সেইটো কাৰণে মই অলপ বনাই দিব লৈছোঁ এয়া ৰুটিখিনি অকণমান ভাজি দিছোঁ কেনেকুৱা পালে জনাব দেই ভিডিঅ'টো আমাৰ এই বৌ দুজনী খুব ভাল লাগে দেই আমাৰ গোটেইকেইজনী বৌৱে ভাল লাগে বাৰু অকল দুজনী বুলি ক'লে বেয়া হ'ব তাৰপিছত এইফালে আমাৰ বেটাও খাই ল'লে ৰুটি ঠাণ্ডা বতৰ দেই ঠাণ্ডা বহুত ঠাণ্ডা পৰিছে বৰষুণটো দিয়াৰ কাৰণে মানে একদম ওলাবলৈকে মন যোৱা নাছিলে তথাপিও মায়ে যে গুচি আহিছে মায়ে মানে সদায় ফুটবল খেল মানে চাবলৈ আহে খুব ভাল পায় চাবলৈ মই বোলো ময়ো যাওঁচোন বোলো ময়ো চাওঁগৈ বহুত দিনৰ মূৰত চাবলৈ পাইছোঁ সেইটো কাৰণে আহিছোঁ আৰু এইফালে এতিয়া খেলি আছে বাৰেকুৰি আৰু ডিগবৈ টিম খেলিছে কোনে জিকিব জানো পায় এতিয়া চাই থাকিলেহে গম পাম এইফালে সমান সমান হৈ আছে বোলে বাৰেকুৰিও সমান আৰু ডিগবৈও সমান হৈ আছে লাষ্টত গৈ এতিয়া কোনে জিকে ভগৱানে জানিছে আৰু দেই খুব কষ্ট কৰিছে টিমটোৱে কাৰ ভাগ্যত আছে জানো পায় এতিয়া সেইটো এই অঁ সেই আছে সেইটো সেইটো এইটো অঁ এতিয়া তুমি মাৰা এইফালে অঁ ৰখাই দিছোঁ মই এয়া সেইফালে গোৰ মাৰা অঁ যোৱা আৰু এবাৰ দি দিয়া মাৰিবলৈ তাৰপৰা লৈ যাম ভাইটিয়ে বলে দেখি পোৱা নাই অঁ এতিয়া মাৰি দিয়া ধুনীয়াকৈ কেনেকৈ মাৰিব লাগে নেজানে আকৌ ভাইটিটোৱে এইফালে আমাৰ ভাইটি ল'ৰা আৰু লগৰ ল'ৰা কেইটামানে খেলি আছিলে আমাৰ বেটাও সিহঁতৰ পৰা মানে সিহঁতৰ লগত খেলোঁ বুলি গৈছে আৰু আমাৰ মানে ইহঁতক মুকলি হাকলিকৈ খেলিবলৈ দিয়া নহয় সেইটো কাৰণে ইমান ভালকৈ বলো মাৰিব নাজানে আমাৰ ভাইটি ল'ৰা কিন্তু একদম পূৰা শিকাইছে আৰু সদায় খেলিবলৈ যায় বোলে দেই তাৰপিছত এইফালে বাৰেকুৰিয়ে জিকিলে ডিগবৈয়ে হাৰিলে লাষ্টত গৈ আৰু এতিয়া ঘৰলৈ গৈ থাকোঁতেই এইফালে চাহৰ লগত খাবৰ কাৰণে পকৰি